গাইজ বহুত দিন মূৰত আজিও আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনিছোঁ। এইটো হ'ল আমাৰ অসমৰ জনপ্ৰিয় জুবিন দাৰ কিছুমান বায়'ডাটাৰ বিষয়ে কিছুমান প্ৰশ্ন কাকত আনিছোঁ। আৰু এই প্ৰশ্ন কাকতসমূহ মোৰ এটা সন্দেহ যিকোনো এক্সামত আহিব পাৰে। আৰু এইটো বিষয়ে আমি কিছুমান প্ৰশ্ন কাকত আনিছোঁ। আৰু এই প্ৰশ্ন কাকতবোৰ আমি সুন্দৰকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম। তাৰ মাজত যদি ভুল হয় আপোনালোকে সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব। যেনে প্ৰথম কুৱেশ্যনটো হৈছে যে 1 নম্বৰ 2025 চনত জুবিন গাৰ্গে কোন জীৱনৰ অৱদান বঁটা লাভ কৰিছিল। ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ভূপেন হাজৰিকাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড। 2 নম্বৰটো হৈছে যে কোন বছৰত জুবিন গাৰ্গে সন্মানজনক ডক্টৰ অফ লিটাৰেচাৰ অৰ্থাৎ DLED ডিগ্ৰী লাভ কৰিছিল। ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো 2024 চনত। জুবিন গাৰ্গৰ প্ৰথমটো বিহুগীতৰ এলবাম কি আছিল? এইটো হ'ল যেনে এ নম্বৰটো ৰঙালী, বি নম্বৰটো যে ৰং, চি নম্বৰটো উজনি প্ৰীতি আৰু ডি নম্বৰটো যে বুজলি চেপি পেপাটি হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰ উজনি প্ৰীতি। জুবিন গাৰ্গৰ মাতৃ কোন আছিল? জুবিন গাৰ্গৰ মাতৃ কোন আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। যেনে এ নম্বৰ যে ইলি বৰঠাকুৰ, বি নম্বৰ যে গাৰ্গী শইকীয়া, চি নম্বৰ যে আইমি বৰুৱা আৰু ডি নম্বৰ যে কল্পনা পাটোৱাৰী। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ইলি বৰঠাকুৰ। আৰু 5 নম্বৰ কুৱেশ্যনটো হৈছে যে জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? বহুত এটা সুন্দৰ কুৱেশ্যন। জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো মোহন বৰঠাকুৰ। 6 নম্বৰটো হৈছে জুবিন গাৰ্গে তেওঁৰ সংগীত জীৱন আৰম্ভ কৰাৰ আগতে কোনখন মহাবিদ্যালয়ত পঢ়িছিল কিন্তু পিছত পঢ়া এৰি দিছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। যেনে এ নম্বৰটো হৈছে কটন কলেজ, বি নম্বৰটো যে JB কলেজ যোৰহাট, চি নম্বৰটো যে বি বৰুৱা কলেজ গুৱাহাটী আৰু ডি নম্বৰটো দিল্লী বিশ্ববিদ্যালয়। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো বি বৰুৱা কলেজ গুৱাহাটী। 7 নম্বৰটো হৈছে যে জুবিন গাৰ্গে সংগীতৰ উপৰি কিমানতকৈ অধিক বাদ্যযন্ত্ৰ বজাব পাৰিছিল বুলি জনা যায়? 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো আমি চবেই জানে 12টাতকৈ অধিক। 8 নম্বৰ কুৱেশ্যনটো হৈছে যে ইয়া-আলি গীতটো কিমান চনত মুক্তি পাইছিল? আমাৰ চবৰে ফেভাৰেট চং ইয়া-আলি। এই গীতটো কিমান চনত মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰ 2006 চনত। আৰু 9 নম্বৰ কুৱেশ্যনটো হৈছে ছিংগাপুৰে জুবিন গাৰ্গৰ সন্মানত গুগল মেপত কোনটো স্থানৰ নাম সলনি কৰি দিছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো এটা দ্বীপ। 10 নম্বৰটো যে জুবিন গাৰ্গক কি নামেৰে জনা যায়? জুবিন গাৰ্গক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে অসমৰ হাৰ্থ। চি নম্বৰটো শুদ্ধ উত্তৰ। 11 নম্বৰটো হৈছে জুবিন গাৰ্গৰ প্ৰকৃতিৰ জন্মৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে জুবিন বৰঠাকুৰ। 12 নম্বৰটো হৈছে যে তেওঁ কিমান বছৰ বয়সত মৃত্যুবৰণ কৰিছিল? অৰ্থাৎ আমাৰ জুবিন দা কিমান বছৰ বয়সত মৃত্যুবৰণ কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো 52 বছৰত। জুবিন গাৰ্গে ইয়া-আলি গীতটোৰ বাবে কোনটো অনুষ্ঠানত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক আহিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে বি নম্বৰটো গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড অৰ্থাৎ শ্বৰ্ট ফৰ্মত কয় GIFA। 14 নম্বৰ কুৱেশ্যনটো হৈছে জুবিন গাৰ্গে ক'ত মৃত্যুবৰণ কৰিছিল? এইটো চবেই জানে, ছিংগাপুৰত।
15 নম্বৰ কুৱেশ্যনটো হৈছে যে জুবিন গাৰ্গে অৰ্থাৎ তেওঁৰ কোনখন চলচ্চিত্ৰই 27 কোটিতকৈ অধিক উপাৰ্জন কৰি সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চলচ্চিত্ৰৰ নতুন অভিলেখ গঢ়িছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে কাঞ্চনজংঘা। 16 নম্বৰ যে কোনজন ৱৰ্ল্ড হুমিং কিং বুলি জনা যায়, কোনজনক? এইটো আমি ক'ব পাৰি যে আমাৰ জুবিন গাৰ্গক। 2 নম্বৰটো শুদ্ধ উত্তৰ। 17 নম্বৰটো হৈছে যে জুবিন গাৰ্গ কিমান চনত অনামিকা এলবাম মুকলি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1992। 2 নম্বৰটো শুদ্ধ উত্তৰ। 18 নম্বৰটো হৈছে জুবিন গাৰ্গে কেইটাৰো অধিক ভাষা গীত গাইছিল? এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো 40টাতকৈ অধিক ভাষাৰ গীত গাইছিল। জুবিন গাৰ্গৰ জন্মস্থান ক'ত আছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেওঁৰ জন্ম হৈছিল মেঘালয় তুৰাত অৰ্থাৎ তুৰা মেঘালয় 2 নম্বৰটো শুদ্ধ উত্তৰ। 20 নম্বৰটো হৈছে জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? এইটো শুদ্ধ উত্তৰটো হৈছে 1972। আৰু আপোনালোকে জুবিন গাৰ্গৰ কোনটো গান আপোনালোকৰ একদম ফেভাৰেট হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। থেংক ইউ ছ' মাছ।